হেল্ল' গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰ এই নতুন ভিডিঅ'লৈ। তো গাইজ আপুনি যদি বহুদিন ধৰি পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট অৰ্থাৎ PRC বনাব খুজি আছে তেন্তে এইটো ভিডিঅ' কেৱল আপোনাৰ বাবে। চ' আপুনি PRC কেনেকৈ এপ্লাই কৰিব, PRCৰ কাৰণে কি কি কাম কৰিব লাগিব, কি ডকুমেণ্ট লাগিব সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আৰু ক'ত ক'ত যাব লাগিব, কিমান দিনৰ মূৰত আপুনি PRCখন লাভ কৰিব, থানাত যাব লাগিব নেকি, SP অফিচত যাব লাগিব নেকি, এই সম্পূৰ্ণ সবিশেষ তথ্য এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। চ' আপুনি ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক। আৰু যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক। তো প্ৰথমতে আপুনি PRCৰ কাৰণে অনলাইনত এটা আবেদন কৰিব লাগিব। সেই অনলাইনত 10 টকা এটা পে'মেণ্ট কৰি এটা আবেদন কৰিব লাগিব। সেই আবেদন কৰাৰ পাছত কিন্তু আপুনি যি কাম কৰিব লাগে সেইখিনি মই দেখুৱাই দি আছোঁ। প্ৰথমতে মই অনলাইনটো কেনেকৈ কৰিব লাগে সেইটো মই দেখুৱাই দি আছোঁ। চ' PRCৰ বাবে অনলাইন কৰিবলৈ হ'লে আপুনি প্ৰথমতে যাব যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰাৰ পাছত আপুনি চাৰ্চ বাৰত টাইপ কৰিব সেৱা সেতু। ইয়াতে দেখা পাইছে সেৱা সেতু, আপুনি চিম্পলি সেৱা সেতু লিখি চাৰ্চ কৰি দিব। আপুনি সেৱা সেতু লিখি যেতিয়া চাৰ্চ কৰি দিব, ইয়াতে দেখা পাইছে সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম। চ' আপুনি যি হোম পেজ আছে আপুনি হোম পেজত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া হোম পেজত ক্লিক কৰি দিব, এইটো ইয়াতে আহি যাব এনেকৈ এইটো পেজ যেতিয়া আহিব আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাইছে লুকিং ফৰ এ পাৰ্টিকুলাৰ ছাৰ্ভিচ। চ' আপুনি এইটো বক্সত ক্লিক কৰি ইয়াৰ পৰা আপুনি চাৰ্চ কৰিব পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট PERM। চ' যেতিয়া আপুনি পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট লিখি দিয়াৰ পাছত ওপৰত এটা কিন্তু দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট অফ চ' আপুনি এইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াতে চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। আপুনি যেতিয়া চাৰ্চ অপশ্যনত ক্লিক কৰি দিব, চাৰ্চ অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতো কিন্তু আপোনাৰ এনেকুৱা এটা অপশ্যন অ'পেন হ'ব। অ'পেন হোৱাৰ পাছত ইয়াতে দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট ফৰ আছাম হায়াৰ এডুকেশ্যন। চ' ইয়াতে দেখা পাইছে ছাৰ্ভিচ নেম, তাৰপিছত কেটেগৰী, ডিপাৰ্টমেণ্ট নেম। চ' আপুনি কি কৰিব লাগিব, আপুনি চিম্পলি এপ্লাই অপশ্যন যি দেখা পাইছে আপুনি চিম্পলি এই এপ্লাই অপশ্যনত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া এপ্লাই অপশ্যনত ক্লিক কৰি দিব, এপ্লাই অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে তলত স্ক্ৰল ডাউন কৰিব, ইয়াতে ইয়াৰ বিৱৰণখিনি চাব পাৰিব সবিশেষ। তাৰপিছত ইয়াতে যদি ক্লিক কৰি দিয়ে এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ ছাপৰ্টিং ডকুমেণ্ট কি লাগিব ইয়াতে দেৱা আছে। মেণ্ডেটৰী ডকুমেণ্টছ, কপি অফ দ্য বাৰ্থ চাৰ্টিফিকেট ইছ্যু বাই দ্য কম্পনেণ্ট অথৰিটি। তাৰপিছত দেখা পাইছে আপলোড ওৱান এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ড দিব পাৰিব, ভোটাৰ কাৰ্ড দিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দিব পাৰিব, ইলেক্ট্ৰিক বিল, তাৰপিছত পাছপৰ্ট দিব পাৰিব, বেংক পাছবুক দিব পাৰিব, ড্ৰাইভিং লাইচেঞ্চ দিব পাৰিব। চ' যিকোনো এটা আপলোড কৰিব লাগিব। তাৰপিছত ইয়াতে দেখা পাইছে ডকুমেণ্টছ ৰিলেটেড পেৰেণ্টছ এণ্ড। চ' আপুনি যদি আপোনাৰ পেৰেণ্টৰ দিব বিচাৰিছে বা আপোনাৰ ফাদাৰৰ ডকুমেণ্ট দিব বিচাৰিছে তেনেহ'লে কিন্তু 20 বছৰ মিনিমাম 20 বছৰ স্থায়ী বাসিন্দা হোৱাৰ কাৰণে যিকোনো এটা প্ৰুফ দিব লাগিব, যেনেকুৱা 20 বছৰ আগৰ ভোটাৰ লিষ্ট, অথবা যদি NRC আছে NRC দিব লাগিব। আৰু যদি আপুনি আপোনাৰ পূৰ্বপুৰুষ অথবা আপোনাৰ পৰদাদাসকলৰ দিব বিচাৰিছে তেনেহ'লে কিন্তু 15 ইয়াৰ্ছ 50 বছৰৰ ভিতৰত হ'ব লাগিব, 50 বছৰৰ পুৰণা সেই নথিখন হ'ব লাগিব। তেতিয়াহে আপুনি এই পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত 3 নম্বৰত যিটো আছে ইয়াতে দেখা পাইছে ৰেকৰ্ড অফ ইম্পৰেবল প্ৰপাৰ্টি। চ' আপুনি যদি প্ৰপাৰ্টিৰ আছে তাৰপিছত মাটিৰ লেণ্ড ৰেভিনিউ ৰিচিপ্ট, চ' মাটিৰ খাজানা ৰচিদ যিকোনো এটা দিব পাৰিব। তাৰপিছত ইয়াত দেখা পাইছে চাৰ্টিফাইড কপি অফ দ্য ভোটাৰ লিষ্ট। আপোনাৰ ভোটৰ লিষ্টখন দিব লাগিব, আপোনাৰ যদি ভোটৰ লিষ্ট আছে বা অথবা আপোনাৰ ফাদাৰ নামৰ ভোটৰ লিষ্ট আছে আপুনি সেইখনো দিব পাৰিব। তাৰপিছত ইয়াত দেখা পাইছে কপি অফ HSLC চাৰ্টিফিকেট অৰ এডমিট কাৰ্ড, মেট্ৰিকৰ চাৰ্টিফিকেট অথবা এডমিট কাৰ্ডখন ইয়াতে আপলোড কৰিব পাৰিব। তাৰপিছত দেখা পাইছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আপোনাৰ কিন্তু 1 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। ফটোগ্ৰাফ দিয়াৰ পাছত ইয়াতে দেখা পাইছে অপশ্যনেল ডকুমেণ্টখিনি আপুনি ইয়াতে দিব পাৰিব। 1951 যি NRC আছিলে সেই NRCখন যদি আছে আপুনি দি দিব, অথবা আপোনাৰ যদি ৰিলেটিভ কাৰোবাৰ আছে PRC আছে আপুনি সেইটো আপলোড কৰিব পাৰিব, অথবা আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট যদি আছে সেইটোও আপুনি আপলোড কৰিব লাগিব। তাৰপিছত দেখা পাইছে টাইম লিমিট, এইটো কিন্তু আপুনি কেৱল মাত্ৰ 14 দিনৰ ভিতৰতে পাই যাব। আৰু অনলাইনত ইয়াৰ ফিজ যদি আপুনি CSC চেণ্টাৰৰ পৰা কৰে তেনেহ'লে 30 টকা কাটিব, আৰু যদি আপুনি নিজে কৰে তেনেহ'লে 10 টকা। চ' আপুনি এইখিনি চাই লৈছে, চাই লোৱাৰ পাছত আপুনি চিম্পলি কি কৰিব, ইয়াতে যি এপ্লাই অপশ্যন দেখা পাইছে আপুনি চিম্পলি এপ্লাই অপশ্যনত ক্লিক কৰি দিব। আপুনি যেতিয়া এপ্লাই অপশ্যনত ক্লিক কৰি দিব, এপ্লাই অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন
PFC তাৰপিছত CSC অফিচিয়েল। চ' আপুনি চিম্পলি ইয়াতে দেখা পাইছে চিটিজেনত ক্লিক কৰি দিব আৰু ইয়াতে লগিং অৰ ৰেজিষ্ট্ৰেশ্যন। চ' আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব। আপুনি যেতিয়া এইটো অপশ্যনত ক্লিক কৰি দিব, এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনাক লোকেশ্যনটো এলাউ কৰিব দিছে, এলাউ কৰিলে কৰিব পাৰে অথবা কাটি দিব। তাৰপিছত ইয়াত দেখা পাইছে ইউজাৰ নেম আৰু পাছৱাৰ্ড। আপুনি যদি আগতেই মেৰি পেহচান নামৰ সেই ৱেবছাইটখনত আপুনি ID পাছৱাৰ্ড বনাইছিলে তেনেহ'লেতো বনাইছে। তাৰপিছত যদি বনোৱা নাই তেনেহ'লে ইয়াতে দেখা পাইছে নিউ ইউজাৰ চাইন আপ ফৰ মেৰি পেহচান। চ' আপুনি ইয়াতে ক্লিক কৰি কিন্তু নিউ হেৰি এটা বনাই ল'ব। বনাই লোৱাৰ পাছতে কিন্তু আপুনি এইটোত ইউজাৰ নেম আৰু পাছৱাৰ্ড মাৰি এণ্টাৰ কৰি আপুনি লগিং হ'ব লাগিব। চ' মই মোৰ ইউজাৰ নেম আৰু পাছৱাৰ্ড এণ্টাৰ কৰি মই লগিং হৈ আছোঁ, তাৰপিছত দেখুৱাই আছোঁ বাকীখিনি। চ' আপুনি যেতিয়া এইটো পেজত আহিব, এইটো পেজত অহাৰ পাছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাব ইয়াৰ সবিশেষখিনি চাব পাৰিব ইয়াতে। চ' আপুনি চাই ল'ব। চাই লোৱাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াতে যদি আপুনি লেংগুৱেজটো বেলেগ লেংগুৱেজ কৰিব বিচাৰিছে তেনেহ'লে কৰিব পাৰিব, ইংলিছ, এছামিছ, বেংগলী আৰু বড়ো। চ' আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাইছে এপ্লিকেণ্ট ডিটেইল। চ' আপুনি যাৰ নামত পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট অৰ্থাৎ PRCখন ইছ্যু কৰাব বিচাৰিছে তেওঁৰ নাম মানে এপ্লিকেণ্ট নেমটো ইয়াতে লিখিব লাগিব আৰু এইটো বক্সত ফাদাৰ নেমটো লিখিব লাগিব। এইটো বক্সত আপোনাৰ মাদাৰ নেমটো লিখিব লাগিব আৰু ইয়াতে মোবাইল নম্বৰটো লিখা থাকিব। ইয়াতে আপুনি এটা ইমেইল দিব লাগিব। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো কেলেণ্ডাৰৰ পৰা চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পাছত ইয়াৰ পৰা আপুনি মেল ফিমেল যিটো হয় আপুনি চিলেক্ট কৰি দিব লাগিব। চিলেক্ট কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাইছে পতি পত্নীৰ নেম। আপোনাৰ যদি মানে মেৰিড যদি তেনেহ'লে আপুনি পতি পত্নীৰ নেমটো ইয়াতে দি দিব অথবা আপুনি এৰি দিব। তাৰপিছত ইয়াত দেখা পাইছে পাছপৰ্ট নাম্বাৰ। যদি পাছপৰ্ট নাম্বাৰ আছে তেনেহ'লে লিখি দিব। পেন নাম্বাৰ, যদি আপোনাৰ পেন কাৰ্ড আছে পেন কাৰ্ড নম্বৰটো ইয়াতে লিখি দিব। আধাৰ কাৰ্ড নাম্বাৰ, যদি আপোনাৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড নম্বৰটো ইয়াতে লিখি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব। ইয়াত দেখা পাইছে পাৰ্মানেণ্ট এড্ৰেছ। ইয়াতে হাউচ নম্বৰ বা ফ্লাইট নম্বৰ, ঘৰ নম্বৰ অথবা আপোনাৰ বিল্ডিং নম্বৰ আপুনি ইয়াতে লিখি দিব। তাৰপিছত ইয়াত দেখা পাইছে ভিলেজ বা টাউন, গাঁও বা নগৰৰ নামখিনি ইয়াতে লিখি দিব। মৌজা লিখি দিব। ইয়াতে পোষ্ট অফিচ, ডাকঘৰ, পিন নম্বৰ। তাৰপিছত কাণ্ট্ৰিটো ইণ্ডিয়া চিলেক্ট আছে। তাৰপিছত আছাম, ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব আপোনাৰ। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত ইয়াতে স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনাৰ মহকুমাটো চিলেক্ট কৰিব। ইয়াতে আপোনাৰ চাৰ্কল অফিচটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনাৰ পুলিচ ষ্টেচনটো চিলেক্ট কৰিব। ইয়াতে পুলিচ ষ্টেচন, থানা, কোড নম্বৰ ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত ইয়াতে দেখা পাইছে ডিউৰেশ্যন অফ ষ্টে। তো আপুনি কিমান বছৰ ধৰি ইয়াতে বসবাস কৰি আছে সেইটো ইয়াতে লিখি দিব। লিখি দিয়াৰ পাছত তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত দেখা পাইছে যদি আপোনাৰ কাৰেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় তেনেহ'লে আপুনি চিম্পলি য়েছত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু এই গোটেইখিনি ফিল আপ হৈ যাব। ফিল আপ হোৱাৰ পাছত আৰু যদি আপোনাৰ বেলেগ হয় তেনেহ'লে আপুনি বেলেগকৈ ইয়াতে এইখিনি ফিল আপ কৰিব লাগিব। ফিল কৰাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাইছে হায়াৰ এডুকেশ্যন। ইয়াতে আপুনি হায়াৰ এডুকেশ্যন কি দিব, ইয়াতে আপুনি হায়াৰ এডুকেশ্যনৰ নামটো ইয়াতে লিখি দিব। লিখি দিয়াৰ পাছত ইয়াৰ পৰা আপুনি দেখা পাইছে ডু ইউ হেভ এনি ক্ৰিমিনেল ৰেকৰ্ড অৰ ক্ৰিমিনেল প্ৰচিডিং অফ ইউৰ। চ' আপোনাৰ যদি ক্ৰিমিনেল ৰেকৰ্ড আছে আপুনি ইয়াতে সেইটো উল্লেখ কৰিব পাৰিব, য়েছ অৰ ন'। আপুনি চিম্পলি ন' অপশ্যনত ক্লিক কৰি দিব। ন' অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে কেইটামান ডকুমেণ্ট আপলোড কৰিব লাগিব। কপি অফ দ্য বাৰ্থ চাৰ্টিফিকেট ইছ্যু বাই দ্য কম্পনেণ্ট অথৰিটি। চ' ইয়াতে আপুনি আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। বাৰ্থ চাৰ্টিফিকেটখন চ' আপুনি এনেকৈ আপলোড কৰিব। ইয়াতে দিছে, ইয়াতে হেৰি কৰিব আৰু ব্ৰাউজ ফাইলত ক্লিক কৰি আপুনি কিন্তু বাৰ্থ চাৰ্টিফিকেটখন আপলোড কৰিব পাৰিব। চ' য'তে আছে ইয়াৰ পৰা আপুনি আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে নিজৰ বা অভিভাৱকৰ এটা ঠিকনাৰ প্ৰমাণপত্ৰ আপলোড কৰক। চ' নিজৰ অথবা অভিভাৱকৰ এখন ঠিকনাৰ প্ৰমাণপত্ৰ ইয়াতে আপলোড কৰিব আপুনি। এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, এইটো আপলোড কৰিব লাগিব। ইয়াতে ক্লিক কৰি ইয়াতে দেখা পাইছে আপুনি আধাৰ কাৰ্ড দিব পাৰিব, ভোটাৰ কাৰ্ড দিব পাৰিব, ৰেচন কাৰ্ড দিব পাৰিব, ইলেক্ট্ৰিচিটি বিল, LPG গেছ, পাছপৰ্ট, তাৰপিছত দেখা পাইছে বেংক পাছবুক, ড্ৰাইভিং লাইচেঞ্চ, আপুনি যিকোনো এটা আপলোড কৰি দিব পাৰিব। আটাইতকৈ বেছি ভাল হয় আপুনি যদি আধাৰ কাৰ্ড দিয়ে সেইখনেই বেছি ভাল হয়। আজিকালি আধাৰ কাৰ্ডটো এভেইলেবল আছে। চ' তাৰপিছত দেখা পাইছে তলত পিতৃ মাতৃ অথবা পূৰ্বপুৰুষৰ অসমত একেৰাহে ন্যূনতম 50 বছৰ সহায়ীভাৱে বসবাস কৰাৰ নথি নাইবা অভিভাৱকৰ ন্যূনতম 20 বছৰ। চ' আপুনি যদি আপোনাৰ পূৰ্বপুৰুষসকলৰ এটা দিব বিচাৰিছে তেনেহ'লে আপুনি 50 বছৰ দিব লাগিব ন্যূনতম। আৰু যদি আপুনি আপোনাৰ ফাদাৰ অথবা আপোনাৰ যি অভিভাৱক দিছে সেই অভিভাৱকৰ দিব খুজিছে তেনেহ'লে কিন্তু আপুনি 20 ইয়াৰ্ছ অথবা 20 বছৰৰ
যদি হৈ যায় তেনেহ'লে কিন্তু আপোনাৰ সেই নথিখন আপলোড কৰিব পাৰিব ইয়াতে আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে ৰেকৰ্ড অফ দ্য ইম্পৰেবল প্ৰপাৰ্টি ইফ এনি সো আপুনি যিকোনো এখন মানে মাটিৰ খাজনা ৰচিদ দিব পাৰিব অথবা আপোনাৰ প্ৰপাৰ্টি এখন যিকোনো ৰচিদ অথবা খাজনা হেখিনি যদি আছে কাগজ যদি আছে আপুনি হেতু আপলোড কৰি দিব লাগিব এটো কিন্তু ইম্পৰ্টেন্ট হয় দিব লাগিব তাৰ পিছত ইয়াত দেখা পাইছে সাৰ্টিফাইড কপি সো ভোটাৰ তালিকা আপুনি ইয়াতে ভোটাৰ তালিকাখন আপলোড কৰি দিব ভোটাৰ তালিকাখন আপলোড কৰি দিয়াৰ পাছত ইয়াত দেখা পাইছে হাই স্কুল শিক্ষান্ত কপি অফ HSLC সাৰ্টিফিকেট অৰ মাৰ্কশিট ইয়াতে আপুনি HSLC ৰ সাৰ্টিফিকেট অথবা মাৰ্কশিটখন আপলোড কৰিব লাগিব আপলোড কৰাৰ পাছত ইয়াত দেখা পাইছে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপুনি কিন্তু এখন পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপলোড কৰিব লাগিব ফটো আপলোড কৰাৰ পাছত তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে টাইপ অফ এণ্ড কালাৰ্ছ সো আপুনি যদি সাপোৰ্টিং ডকুমেন্ট হিচাপে আৰু কিবা দিব বিচাৰিছে তেনেহলে কিন্তু আপুনি এখিনি দিব পাৰিব আৰু এখিনি কিন্তু ইম্পৰ্টেন্ট নহয় আপুনি যদি দিয়ে তেনেহলে ভাল আৰু যদি নিদিয়ে আপোনাৰ কোনো অসুবিধা নাই সো আপুনি এখিনি আপলোড কৰিব পাৰিব ভাৰতীয় পাছপোৰ্ট নাইবা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন 1951 চনৰ প্ৰমাণপত্ৰ দিব পাৰিব এমপ্লয়মেন্ট সাৰ্টিফিকেট দিব পাৰিব সো দিয়াৰ পাছত আপুনি সিম্পলি সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিব লাগিব আপুনি যেতিয়া সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব তাৰ পিছত প্ৰসেছখিনি মই দেখুৱাই দি আছো আগতে আপুনি সম্পূৰ্ণ ডকুমেন্টখিনি ইয়াতে আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পাছত আপুনি সিম্পলি তলত দেখা পাইছে সেভ এণ্ড নেক্সট অপচন আপুনি সিম্পলি সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিব যেতিয়া আপুনি সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিব সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে আৰ ইউ শিওৰ সো আপুনি সিম্পলি ওকে কৰি দিব আপুনি যেতিয়া ওকে কৰি দিব ওকে কৰি দিয়াৰ পাছতে কিন্তু আপোনাক এইটো পেজত লৈ আহিব ইয়াতে আপোনাৰ প্ৰিভিউখন শো কৰিব চাব পাৰিছে এইটো পেজত আহাৰ পাছত ইয়াত দেখা পাইছে প্ৰিভিউ অফ দ্য এপ্লিকেশ্যন ফ্ৰম দ্য ফৰ দ্য পাৰ্মানেণ্ট ৰেচিডেন্স সাৰ্টিফিকেট অফ ফৰ হায়াৰ এডুকেশ্যন ইয়াত দেখা পাইছে পাৰ্মানেণ্ট ৰেচিডেন্স সাৰ্টিফিকেট আৰু আপোনাৰ ইয়াতে ফটো আহিব ইয়াতে ডেট আহিব ইয়াতে আপোনাৰ সম্পূৰ্ণ ডিটেইলখন ইয়াতে শো কৰিব আপুনি এবাৰ প্ৰিভিউ চেক কৰিব প্ৰিভিউ চেক কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব আপুনি যদি কি দিছে আপুনি ডকুমেন্ট কি আপলোড কৰিছে হেতু যদি চাব বিচাৰিছে তেনেহলে আপুনি ইয়াতে ভিউ ডাউনলোডত ক্লিক কৰি কিন্তু আপুনি চাব পাৰিব আৰু ডাউনলোড হৈ যাব সো চোৱাৰ পাছত ইয়াতে দেখা পাইছে মেক পেমেন্ট আৰু ইয়াত আপুনি যদি এটো প্ৰিন্ট কৰিব বিচাৰিছে তেনেহলে আপুনি প্ৰিন্ট কৰিব পাৰিব ইয়াতে ক্লিক কৰি প্ৰিন্ট কৰি ল'ব আৰু সম্পূৰ্ণ প্ৰিভিউটো শো কৰাৰ পাছত আপুনি এডিট বাটনত ক্লিক কৰি কিন্তু আপুনি যদি ভুল হৈছে তেনেহলে আপুনি এডিট কৰি ল'ব পাৰিব এডিট কৰাৰ পাছত আপুনি এতিয়া সিম্পলি মেক পেমেন্ট অপচনত ক্লিক কৰি আপুনি পেমেন্ট কৰি দিব লাগিব আপুনি যেতিয়া মেক পেমেন্ট অপচনত ক্লিক কৰি দিব মেক পেমেন্ট অপচনত ক্লিক কৰি দিয়াৰ পাছত কিন্তু এনেকুৱা এটা সিস্টেম আহি যাব বা এনেকুৱা এটা পেজ আহিব ইয়াতে দেখা পাইছে 10 লিখা আছে আপোনাক 10 টকা পেমেন্ট কৰিব আপুনি সিম্পলি পে নাও অপচনত ক্লিক কৰি দিব লাগিব আপুনি যেতিয়া পে নাও অপচনত ক্লিক কৰি দিব পে নাও অপচনত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ এনেকুৱা এটা পেজ আহিব এনেকুৱা এটা পেজটো আপুনি দেখা পাইছে পেজটো আপুনি তলফালে স্ক্ৰল ডাউন কৰিব লাগিব সো আপুনি সিম্পলি তলফালে স্ক্ৰল ডাউন কৰি তলত দেখা পাইছে পেমেন্ট গেটৱে দি কিনে আপুনি এক্সিস ইজি বেংকটো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে দেখা পাইছে এগ্ৰি আৰু সিম্পলি আপুনি এগ্ৰি অপচনত ক্লিক কৰি তাৰ পিছত দেখা পাইছে প্ৰসিড ফৰ পেমেন্ট আপুনি এইটো অপচনত ক্লিক কৰিব আপুনি ওকে কৰি দিব ওকে কৰি দিয়াৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব আপোনাৰ পেমেন্টটো ইয়াতে আহি যাব সো আপুনি ইয়াতে দেখা পাইছে আপোনাৰ সম্পূৰ্ণ ডিটেইল আহিব ইয়াতে সো আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে টিক মাৰ্ক লগাই দিব টিক মাৰ্ক কৰাৰ পাছত ইয়াতে আপোনাৰ দেখা পাইছে এন্টাৰ ইউপিআই আইডি আৰু ইয়াতে ভেৰিফাই কোড সো আপুনি আপোনাৰ ইউপিআই আইডি যি আছে বা ফোন পে নম্বৰ যি আছে ফোন পে নম্বৰৰ লগত ইউপিআই আইডি আছে হেতু ইউপিআই আইডিটো ইয়াতে সিলেক্ট কৰিব বা বহাই দিব তাৰ পিছত পেমেন্ট অপচনত ক্লিক কৰি দিব পেমেন্ট অপচনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ মোবাইলত এটা নটিফিকেশন যাব নটিফিকেশনত ক্লিক কৰি আপুনি মোবাইলৰ পৰা পে কৰি দিব পে কৰি যেতিয়া দিব পে কৰি দিয়াৰ পাছতে কিন্তু ইয়াতে পেমেন্ট সাকসেসফুলি হৈ যাব আপুনি দেখা পাব অলপ পিছতে সো মোৰ পেমেন্টটো সাকসেসফুলি হৈ গৈছে সো মই পেমেন্ট কৰি দিছো অলপ সময় ওয়েট কৰিব সো ইয়াতে দেখা পাইছে স্ট্যাটাস সাকসেস পেমেন্ট সাকসেস হৈ গৈছে প্লিজ ওয়েট সো আপুনি যেতিয়া পেমেন্টটো সাকসেস হ'ব আপোনাৰ পেজৰ পৰা ডাইৰেক্ট ৰিডাইৰেক্ট হৈ বেকত আহি যাব একেবাৰে সো ইয়াতে কিন্তু আপোনাৰ হেৰি কৰিব লাগিব লগইন হ'ব লাগিব আকৌ এবাৰ সো আপুনি যেতিয়া লগইন হ'ব সো ইয়াতে লগইন অপচনত ক্লিক কৰি আপুনি আপোনাৰ আইডি পাসওয়ার্ড মাৰি কিনে আপুনি লগইন হ'ব সো মই লগইন কৰি দেখুৱাই আছো সো আপুনি যেতিয়া লগইন হ'ব লগইন হোৱাৰ পাছত ইয়াতে দেখা পাইছে কৰ্নাৰত মাই এপ্লিকেশন আপুনি এইটো অপচনত ক্লিক কৰি দিব আপুনি যেতিয়া মাই এপ্লিকেশন অপচনত ক্লিক কৰি দিব তলত দেখা পাইছে আৰটিপিএছ ৰ যি অফিচিয়েল ওয়েবসাইটত পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট ইয়াতে আপুনি পেন্ডিং দেখা পাইছে ইয়াতে গেট একনলেজমেন্টত ক্লিক কৰিলে
সো আপুনি যেতিয়া গেট একনলেজমেণ্ট অপশ্যনত ক্লিক কৰিব গেট একনলেজমেণ্টত ক্লিক কৰাৰ পাছত কিন্তু আপোনাৰ একনলেজমেণ্টখন ইয়াতে ডাউনলোড হৈ যাব সো আপুনি ইয়াতে দেখা পাব আপোনাৰ একনলেজমেণ্টখন ইয়াতে আহি গৈছে আৰু ইয়াতে ডিটেইলছখিনি বিৱৰণখিনি ইয়াতে লিখা থাকিব আপুনি কি কৰিব তলফালে স্ক্ৰল ডাউন কৰি এইটো প্ৰিণ্ট কৰাই ল'ব আৰু এইটো যি নম্বৰ দেখা পাইছে এই নম্বৰেৰে কিন্তু আপুনি হেৰি কৰিব আপোনাৰ এপ্লিকেশ্যনখন ষ্টেটাছ চেক কৰিব পাৰিব সো আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে প্ৰিণ্ট একনলেজমেণ্ট আপুনি প্ৰিণ্টত ক্লিক কৰি আপুনি প্ৰিণ্ট কৰাই ল'ব সো আপুনি যেতিয়া প্ৰিণ্ট কৰাই ল'ব প্ৰিণ্ট কৰাই লোৱাৰ পাছতে আপুনি এইটো পেজ সম্পূৰ্ণ হৈ যাব এইখিনি তাৰপিছত আপুনি এফালে আহিব অহাৰ পাছত আপুনি যদি আপোনাৰ ষ্টেটাছখন চেক কৰিব বিচাৰিছে তেনেহ'লে আপুনি আকৌ ইয়াতে আহিব ইয়াতে দেখা পাইছে ট্ৰেক ষ্টেটাছ আপুনি এই ট্ৰেক ষ্টেটাছত ক্লিক কৰি কিন্তু আপুনি আপোনাৰ যি ষ্টেটাছ আছে সেই আপোনাৰ ষ্টেটাছখন চেক কৰিব পাৰিব সো ইয়াতে দেখা পাইছে আজি সাবমিট কৰিছোঁ সাবমিট ডেটটো আহিছে ইয়াতে আপোনাৰ এইটো এছপি অফিচত যাব ডিসি অফিচত যাব তাৰপিছত থানাত আহিব এক কপি থানাত অহাৰ পাছত আপুনি ইয়াতে কিন্তু সম্পূৰ্ণ পেমেণ্টখন ইয়াতে শ্ব' কৰিব ষ্টেটাছখন চেক কৰিব পাৰিব সো আপোনাৰ যি পাৰ্মানেণ্ট ৰেচিডেন্ট সাৰ্টিফিকেট অৰ্থাৎ পিআৰসি এই পিআৰসিখন কিন্তু 3টাৰ পৰা 4টা টেবুলত যাব সেই টেবুলৰ পৰা ভেৰিফিকেশ্যন হোৱাৰ পাছতে কিন্তু আৰু কোনটো টেবুলত আছে আপুনি কিন্তু তলতে চাব পাৰিব ইয়াতে ষ্টেটাছত চেক কৰিব পাৰিব সো লাষ্ট টাইমত আপোনাৰ আহিব সাৰ্কেল অফিচত এছডিসি অফিচত অহাৰ পাছত এছডিসি অফিচৰ পৰা কিন্তু আপোনাৰ এইটো ফাইনেল এপ্ৰুভ কৰিব ফাইনেল এপ্ৰুভ কৰাৰ পাছতে কিন্তু যেতিয়া এপ্ৰুভ সম্পূৰ্ণ হ'ব তেতিয়া আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব একনলেজমেণ্ট ৰিচিপ্ট যতে দেখা পাইছিলে তাতে কিন্তু একনলেজমেণ্ট আপোনাৰ যিখন পাৰ্মানেণ্ট ৰেচিডেন্ট সাৰ্টিফিকেট আছে আপুনি সেইখন ডাউনলোড কৰিব পাৰিব সো আজিৰ ভিডিওটো ইমানলৈকে আছিল ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব ভিডিওটো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক সম্পূৰ্ণ ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থ্যাংক ইউ জয় অসম